Oma. পাই গলো নমৰা নমৰা সো ফাইনালি আমি আহি পাই গলো নমৰা সঁচাই বহুত ধুনীয়া এখন প্লেচ এখন ঠাই পিকনিক খাবৰ বাবে সো আপোনালোকো আহিব নমৰা অতি সুন্দৰ ঠাই ভাল লাগিব আৰু আপোনালোকক যিমান পাৰোঁ নমৰাৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম যেহেতু পিকনিকো আছে পিকনিক খাবলৈ গৈ অৱস্থা বেয়া বন্ধুসকল আমাৰ গাড়ীখন ষ্টাৰ্ট নহ'ল বেয়া হ'ল সেইবাবে গাড়ী বেয়া হোৱা জেগাৰ পৰা আমি কেৰাহী উটুৱাই দিলোঁ আৰু আমাৰ প্ৰিয়মী ইয়াত ধৰিলে আৰু বন্ধুসকল আমি আজি আহিছিলোঁ নমৰালৈ আমি বিশ্বনাথ কলেজৰ অসমীয়া বিভাগ পিকনিক খালোঁ লগতে আমাৰ যিসকল দাদা বাইদেউ এবাৰ BA কমপ্লিট কৰিলে তেওঁলোকৰ বিদায় সভাও পাতিলোঁ ভাল লাগিলে আৰু বন্ধুসকল এই নমৰালৈ অহা মূল কাৰণটোৱে হৈছে এই জুলনা দলং আৰু সঁচাই বন্ধুসকল অতি সুন্দৰ ঠাই পিকনিক খাবৰ বাবে অতি এটা সুন্দৰ পৰিৱেশ
বিয়া পাতিলে নহব উহু উহু লাগিব মৰম দিলে নহব উহু দিব লাগিব বিয়া পাতিলে নহব বাকিলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম